এতিয়া টাইম হৈছে 8:10 মান হৈছে। ৰাতিপুৱাই এঠাইলৈ যাব ওলাইছোঁ কাৰণ আজি 2 অক্টোবৰ ক্লাছ পাতিও নাই, পূৰা বিন্দাছ আৰু আজি। দোকানবোৰ ভালকৈ খোলাই নাই, কিন্তু যি গৰমৰ কাৰণে সোনকালে ওলাই যাব পাৰিলে ভাল। এতিয়া ক'ত যাই আছোঁ আপোনালোকে গম পাব, চাই যাব ভিডিঅ'টো। ঘৰৰ পৰা আহি এতিয়া আধা ৰাস্তা কভাৰ কৰা হৈ গ'ল আৰু যিটো প্লেচত যাই আছোঁ 25 কিলোমিটাৰমান বাকী আছে। আজি বতৰটো ভাবিছিলোঁ দুপৰীয়া মানে বহুত ৰ'দ দিব, সেইকাৰণে সোনকালে ওলাই দিওঁ, কিন্তু কি মজা ৱেডাৰ কৰিছে আজি, একদম ঠাণ্ডা। আৰু এইফালে আহিলে, যিটো প্লেচত যাই আছোঁ এইফালে আহিলে এনেও মানে বেলেগ ফালে গৰম থাকিলে এইফালে এনেও অলপ হ'লেও ঠাণ্ডা থাকে। আজিতো একেবাৰে একদম পূৰা মজা ৱেডাৰ কৰিছে। কহুৱা ফুলিছে, এইটোৱে চিন যে দুৰ্গা পূজা ওচৰ চাপি আহিছে আৰু কেইদিনমান পিছতে কহুৱাবোৰ ফুলাৰ এইটো এটা চিন। প্ৰকৃতিয়ে আমাক কিমান কথা বুজায়, মানে কিছুমান বস্তু একো নোচোৱাকৈ ক'ব পাৰি যে কিবা এটা উৎসৱ আহি আছে বা কিবা এটা বসন্ত আহি আছে। এইবাৰতো এনেও দুৰ্গা পূজা হয়, পূজা হ'ব, কিন্তু মানে মানুহৰ যিটো ফূৰ্তি বা নতুন কাপোৰ লোৱা বা এনেকুৱা একো দেখাই নাই। এইবাৰ একোৱেই নাই, কৰোণাই চব চেছ কৰি দিব। একো নাই, এইটো এটা প্ৰকৃতিৰে বস্তু বুলি ক'ব লাগিব। আহিছে এতিয়া বাৰু লাহে লাহে কমিব ধৰিছে, তথাপিও কেতিয়া যে একদম ভালকৈ কমি যায় বা ভেকচিনবোৰ সোনকালে ওলায় তাৰে কামনা কৰোঁ। চাওক ৰাস্তাৰ কাষে চব কহুৱা ফুলি আছে। আহি আমি পালোঁ কুমাৰীকাটা ক্ৰছ কৰিলোঁ। এতিয়া আৰু বেছি দূৰ নাই আৰু ডেষ্টিনেশ্যনলৈ। বহুতে গম পাইছেই ক'ত যাই আছোঁ, বাট কিছুমানে যিবিলাকে ইফালে আহি পোৱা নাই সেইবিলাকেতো নাজানিব। তাত আৰু অলপ পিছত গম পাব আপোনালোকে যে ক'ত যাই আছোঁ। ষ্টুডেণ্টবোৰ স্কুল যোৱা দেখি এটা ভাল লাগিছে। কিমান 1 বছৰে হ'ব, প্ৰায় 8 মাহ ধৰি স্কুল বন্ধ। এতিয়া যেতিয়া ষ্টুডেণ্টবোৰ স্কুললৈ যাই আছে, কিবা দেখি বেলেগ লাগিছে যে আগৰ পৰিৱেশ ঘূৰি অহা যেন লাগিছে। এতিয়া স্কুলত যাই আছে ল'ৰা ছোৱালীবোৰ, আৰু মষ্ট প্ৰবেবলি 15 অক্টোবৰ মানৰ পৰা চাগে স্কুল কলেজ খুলিব। এটা ন'টিচ পাইছিলোঁ, নাজানো আৰু সঁচা নে মিছা। কিমান কেইখনতো ন'টিচ বা নিউজত দি থাকে অমুক তাৰিখে খুলিব, তমুক তাৰিখে খুলিব, কিন্তু কি জানো এতিয়া কেতিয়া একশ্যন কেমেৰাত কিমান দূৰ কেপশ্যন হৈছে ক'ব নোৱাৰোঁ বাৰু, দেখাই আছোঁ বেলেগকৈ। চাওক না কেনেকুৱা পৰিৱেশ। সেইফালে আছে ভূটান পাহাৰ, এইফালে আছে এটা নদী। এইটো নদীটো কি নদী বা নাজানো নামটো, কিন্তু পানী নাথাকে। পানী অহা মই দেখাই নাই প্ৰায়, অলপ অলপ থাকে মাজত, কিন্তু ইয়াৰ পৰা শিল বালি ছাপ্লাই যাই থাকে। লগত আছে এখন নাৰ্চাৰী আৰু টাৱাৰটো চাওক কেনেকুৱা লাগিছে টাৱাৰটো। ইয়াতে ঘৰ বনাই থাকি যাম নেকি এনেকুৱা লাগে। এনেও ভাল পাওঁ, হিল ষ্টেচনবোৰ এনেও ভাল লাগে, পৰিৱেশটো ভাল। মই আহিছোঁ আজি ভূটান বৰ্ডাৰৰ ওচৰত দৰংগা মেলা, আৰু 1 কিলোমিটাৰ গ'লে ভূটান। আৰু এতিয়া ভূটানৰ গেট বন্ধ কৰি দিছে কৰোণাৰ কাৰণে,
নহ'লে ভূটানতো সোমালোঁ হয়, কিন্তু গেট কেতিয়া খুলিব নাজানো। এই খুলিছেই, চাওঁ বাৰু গেটলৈ যাই চাম, যদি খোলা আছে ভিতৰৰ পৰা এপাক মাৰি আহিম, যদি খোলা নাইতো নাই আৰু। দৰংগা মেলা আৰু 10 কিলোমিটাৰৰ পিছত আমি পাম আমাৰ মেইন ডেষ্টিনেশ্যন। কিন্তু ভিউটো সঁচাই একদম কি কম আৰু। ৰ'বা কেনেকুৱা কৰে ন। এতিয়া আমি আছোঁ বগাজুলি, আৰু বগাজুলিৰ এইখিনি ঠাইখিনি হৈছে য'ত আবেলি হ'লে গজৰাজৰ মুক্ত বিচৰণ দেখা পোৱা যায়। আৰু দেখিছেই নহয় কেনেকুৱা একদম গ্ৰীনাৰী। দেখাই আছোঁ সেই কোনটো ৰাস্তাৰে হাতীবোৰ আহে। গধূলি আহিলে প্ৰায় লগ পাব, মানে মানুহবিলাকে ভিৰ কৰি থাকে। এই ৰাস্তাটোৰে হাতী পাৰ হয়। সেইখনেই হৈছে ভূটান পাহাৰ। আধা অংশ বাৰু ইণ্ডিয়াতো আছে, কিন্তু যিমান দূৰলৈ আপোনালোকে চকু যায়, যিমান দূৰলৈ চকুৰে ঢুকি পায়, চাৰিওফালে সেউজীয়া। সঁচাই একদম দেখাত একদম গোটেইখিনি সেউজীয়া, যিমান দূৰলৈ আপোনাৰ চকু যাব। এতিয়া গৈ থকাৰ অলপ দূৰতে দেখিব আপোনালোকে এখন চাইনবোৰ্ড লগোৱা আছে, বি কেয়াৰফুল। কাৰণ হাতী আহিলে এইখিনি নিৰ্দিষ্ট ঠাইৰে পাৰ হৈ যায়। আচৰিত কথা, কিন্তু ইমান বছৰ যদি ভূটান পাহাৰৰ পৰা হাতীৰ জাকটো নামি আহে, কিন্তু এই চাইনবোৰ্ড লগোৱা ঠাইখিনিৰেই প্ৰত্যেক দিনেই আহিলে সেই ঠাইখিনিৰেই মানে জাকটো ৰাস্তাটো ক্ৰছ হৈ যায়। আচৰিত একদম। কেনে আছে সকলোৱে? মোৰ লগতে আপোনালোকো ভালে আছে বুলি আশা কৰিছোঁ, আৰু ভালে থাকিব সদায়। আজি টাইম হৈছে এতিয়া 9:13। আমি আহি পাইছোঁ দৰংগা মেলাৰ মেনকা চাহ বাগিচা। আচলতে অহাৰ প্লেন নাছিল। আজি 2 অক্টোবৰৰ কাৰণে ক্লাছ পাতি একো নাই, সেইকাৰণে কি কৰিম আৰু অলপ কিবা ৰুমত কিবা ডকুমেণ্টছ লোৱাৰ কাম আছিল। মই আগৰ ব্লগটোত কৈছিলোঁৱে যে কিবা এপ্লাইৰ কাৰণে ডকুমেণ্টছ নাছিল বাৰ লগত, সেইকাৰণে সেইটো ল'ব আহিলোঁ, ক্লাছ নাই বাবে। আৰু আহিছোঁ, আৰু ইয়াত আহি ভূটান বৰ্ডাৰৰ দৰংগা মেলা বাৰ স্কুল হয়, ইয়াত আহি ইমানেই ভাল লাগে, মানে একদম প্ৰাকৃতিক পৰিৱেশ একদম ইয়াত আছে। পূৰা চাহ বাগিচা, পূৰা ঠাণ্ডা হাৱা, বাইক চলাই মজাই বেলেগ। আজি আৰু আকৌ আহিছোঁ আমি ৰাতিপুৱা। ভাবিছিলোঁ মানে অলপ দেৰি হ'লে মানে ৰ'দ ওলাব, গৰম লাগিব, পূৰা গেলা গৰমত যাব মন নাযায় বাইক চলাই। কিন্তু আজি বতৰটো ইমানেই ভাল কৰিছে, মানে পূৰা একদম পাৰফেক্ট কৰি দিছে। তো ব'লক, আৰু বেলেগ একো নাই, কেইটামান ক্লিপ লৈছোঁ, চাব আপোনালোকে। বাছ, বাই বাই। আৰু এতিয়া আমি আহি পালোঁ মেনকা চাহ বাগিচা, আৰু এইখন চাহ বাগিচা ভূটান বৰ্ডাৰৰ কাষতে লাগি আছে। আৰু বহুতে ওচৰ পাজৰৰ বহুত মানুহ আহে ইয়ালৈ ফটো উঠিব বা ফুৰিব। দুয়োফালে একদম সুন্দৰ গছ গছনিৰে পৰা একদম ৰাস্তাটো ছাঁ পেলাই থাকে, আৰু আহিলে ভালো লাগে, সুন্দৰ পৰিৱেশ।
আৰু এয়াই হৈছে মেনকা চাহ বাগিচা। আৰু চাহ বাগিচা বুলি ক'লে অসমৰ মানুহৰ মনত গৌৰৱবোধ কৰা যায়, কাৰণ চাহৰ উৎপত্তি অসমৰ পৰা হোৱা বুলি শুনিব পাইছোঁ, বা আমি কিতাপে পত্ৰই বহুততে জানো সকলোৱে। আৰু অসম চাহ বাগিচাবোৰতো চাই ভালেই লাগে, কিন্তু বাগিচাবোৰৰ ওচৰে পাঁজৰে যিবোৰ মানুহ থাকে সিহঁতৰ গাঁওবোৰৰ পৰিৱেশবিলাক ইমানেই ভাল লাগে, মানে গৈ কিনে বহুত ভাল লাগে সিহঁতৰ গাঁৱৰ পৰিৱেশবোৰ বা সিহঁতৰ থকাৰ ধৰণবোৰ। বলক এতিয়া যাত্ৰা কৰোঁ ঘৰৰ ফালে। বাগিচাৰ মাজত অলপ টাইম কটালোঁ, তাৰপাছত বাৰ ৰুমত গ'লোঁ, কিছুমান কাম কৰিলোঁ, সৰু সুৰা বাৰ কিছুমান বস্তু ল'ব লগা আছিল, সেইবোৰ ল'লোঁ। এতিয়া ঘৰৰ ফালে ৰাওনা হ'লোঁ, কিন্তু ৰাতিপুৱা একাপ চাহ খাই ওলাই আহিছিলোঁ। এতিয়া ভোকো লাগিছে, ৰাস্তাত চাওঁ কিবা এটা খাই লওঁ, তাৰপাছত আৰু আজিৰ ব্লগটো ইমানতে আছিল। এতিয়া আপোনালোকে এটা উপভোগ কৰক ছাইড ক্লিপ একশ্যন কেমেৰাৰে লোৱা, আৰু তাৰপাছত মই লগ পাই আছোঁ হোটেলত কিবা এটা খোৱাৰ টাইমত। তেতিয়ালৈ বাই বাই, লেটছ গো। Chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna wait. This all we'll ever trust. Yeah. আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু নতুনকৈ আহিছে যদি কিবা যদি ভুল ভ্ৰান্তি হৈছে বা কিবা ক'বলগীয়া আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। তাৰপাছত ব্লগটো কাঢ়ি এণ্ডিং কৰা নহ'ল, সেইকাৰণে আজি অলপ সময় পালোঁ ওলাই আহি। এনেকৈ বেলেগ একো দেখাব লগা নাই ব্লগটোত, সেইখিনিয়ে।